নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে দিবলৈ লৈছো এটা ডাঙৰ খবৰ মৰমৰ শিক্ষাৰ্থীসকল ইতিমধ্যে তোমালোকৰ 5টা পৰীক্ষা গুছি গল আৰু এটা পৰীক্ষা তোমালোকৰ বাকি আছে কিন্তু যি 5টা পৰীক্ষা ইতিমধ্যে হৈ গল সেই 5টাৰ ভিতৰত বহু চৰ্চিত বিষয় হৈছে তোমালোকৰ সমাজ বিজ্ঞান আৰু এই সমাজ বিজ্ঞান পৰীক্ষাক লৈ আজিৰ দিনটোতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে এটা ডাঙৰ মন্তব্যটো হৈছে যে তোমালোকৰ 63 পৃষ্ঠাজোৰা প্ৰশ্নক লৈ লগতে এটা বিতৰ্কিত প্ৰশ্নক লৈ শিক্ষামন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে যে তোমালোকৰ 57 নম্বৰত যেটো প্ৰশ্ন দিয়া আছিল হেতুক লৈ বিতৰ্কিত হ'ব নালাগে বা হেতু লৈ যাতে কোনো বিতৰ্ক নকৰে লগতে 63 জোৰা পৃষ্ঠা দিয়াৰ কাৰণটো হৈছে শিক্ষামন্ত্ৰীয়ে কৈছে যে শিক্ষাৰ্থীসকলে যাতে বহুতখিনি জানিব পাৰে তাৰ কাৰণে শিক্ষাৰ্থীসকলক 15 মিনিটকৈ সময় বেছি দিয়া হৈছে তো মৰমৰ শিক্ষাৰ্থীসকল তোমালোকে আমাৰ ভিডিঅ'ত বহুতে কমেন্ট কৰিছা যে তোমালোকৰ বেছিভাগেৰে তোমালোকৰ পলিটিক্যাল সায়েন্স পৰীক্ষাটো তোমালোকৰ ভাল হোৱা নাই তো এই ক্ষেত্ৰত অসমৰ শিক্ষামন্ত্ৰীয়ে কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই যে আকৌ নতুনকৈ পৰীক্ষা পাতিব বা সকলো ছাত্ৰ ছাত্ৰীকে এই পৰীক্ষাটোত পাছ কৰাই দিয়া হ'ব লগতে গ্ৰেস মাৰ্ক দিয়া হ'ব এনে ধৰণৰ মন্তব্য ৰণোজ পেগুৱে কৰা নাই মৰমৰ শিক্ষাৰ্থীসকল আমি এতিয়া আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰ 57 নম্বৰ কোৱেশ্চনটোক লৈ আসলতে এই কোৱেশ্চনটোক লৈ কিয় ইমান বিতৰ্ক হৈ আছে আসলতে ইয়াতে কি কোৱা হৈছে তোমালোকে হয়তো পঢ়ি চাইছা আৰু এই বিষয়টোক লৈ আজি শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াতে আসলতে কোৱা হৈছে যে মেট্ৰিক পৰীক্ষাত অহা এটা প্ৰশ্ন ধৰা হওক চৰকাৰে ডামবুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত ডাঙি ধৰা তোমালোকৰ এই 57 নম্বৰ কোৱেশ্চনক লৈ বিভিন্ন বিতৰ্ক দেখিবলৈ পোৱা গৈছে বহুতে বিভিন্ন ধৰণৰ বিতৰ্ক কৰিছে এই প্ৰশ্নটোক লৈ কিন্তু শিক্ষামন্ত্ৰীয়ে কোৱা নাই যে সমাজ বিজ্ঞান পৰীক্ষাটো টান হৈছে বা ইয়াতে গ্ৰেস মাৰ্ক দিয়া হ'ব বা সকলো ছাত্ৰ ছাত্ৰীক সমাজ বিজ্ঞানত পাছ কৰাই দিয়া হ'ব এনেকুৱা ধৰণৰ মন্তব্য একোই কৰা নাই অকল এই প্ৰশ্নটোক লৈ কৈছে যে এটো লৈ বিতৰ্ক কৰিব নালাগে তো মৰমৰ শিক্ষাৰ্থীসকল তোমালোকে হয়তো আৰু বিভিন্ন ভিডিঅ'ত চাই আছা যে আকৌ হ'ব নেকি পৰীক্ষা বা এটো পৰীক্ষা বাতিল কৰা হ'ব নেকি বা গ্ৰেস মাৰ্ক দিয়া হ'ব না নাই বা এক্সট্ৰা মাৰ্ক তোমালোকক দিয়া হ'ব নে নাই তেনেকুৱা ধৰণৰ একো মন্তব্যই কৰা নাই শিক্ষামন্ত্ৰীয়ে আকৌ তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত নহয় পৰীক্ষা অনুষ্ঠিত হলে শিক্ষামন্ত্ৰীয়ে অলৰেডি কৈ দিলেহেঁতেন